সকলোৰে কেনে খবৰ আশা কৰোঁ নিশ্চয় ভালে মোৰ এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ তো গাইছ আমাৰ ইয়াতে মানে ফাংচন আছে তো আমাক ঘৰৰ কাষতে চকতে তো ভিডিঅ'টো চাই দিয়ক মই দেখুৱাই আছোঁ গায়ক কোন জানে না নাই মূৰ্ছনা বা আছে আৰু মানস প্ৰতিম দাদা আছে তো ভিডিঅ'টো চাই থাকক বহুত এক্সাইটেডমেণ্ট হৈ যাব সেই দক দিয়ক সেয়ে দিয়ক গাইছ যন্ত্ৰ বাজে আছে যন্ত্ৰ মানে ইয়াৰ পৰা ভালকৈ চাউণ্ডটো শুনা এরপরে ভালকে শুনি পাইতো পুরা যন্ত্র লাগে আছে সুবিধার তো অলপ আগতে গৈছিলোঁ তো তাৰ পৰা আহিলোঁ আৰু যাম অলপ পিছত তো আপোনালোকক দেখাম তো ভাল লাগিব চাই থাকক এনজয় হ'ব গাইছ ভিডিঅ'টো এনজয় গাইছ ভিডিঅ' ফাইনেলি আমি আহি পালোঁ যিহেতু অলপমান জেগা বেছি জেগা নহয় সেইকাৰণে আস্তে আস্তে আহিছোঁ তো আহি পালোঁৱে তো নাচিব দিছে চাগে গাইছ আৰু বেছি ভিডিঅ' কৰিব নোৱাৰোঁ গাইছ কপিৰাইট লাগি যাব মানুহ চাওক তো গাইছ ঘৰলৈকে যাওঁ ৰ'ব ভাত চাত খাই আহিম আৰু গাইছ তাৰ পৰা ওলাই আহিলোঁ অলপ সময় থাকিলোঁ তো অলপ সময় পিছত আৰু আহিম নেক্সট ফাইনেলি গাইছ আহি পালোঁ ভাত চাত খাই মায়াবিনী লাগিছে তো ভিতৰলৈকে যাই আছোঁ তো গাইছ ভাবিছোঁ বহুতে অলপ খাই লওঁ মানে পূৰা ট্ৰেকত গান মাৰি আছে সেইকাৰণে বেছি কেমেৰা কৰা নাই মানে কপিৰাইট লাগিব সেইকাৰণে দেখা নাই কুল্লু কৰা যি কৰা কৰ যাম মই বহিছোঁ তাক বিয়া সেইফালে ভাষণ দি আছে আৰু মই এইফালে এক চাইডে একাই ল'লোঁ মানে ডিজিৰ কাষত আৰু এই দাদাজনক চাওকচোন গাইছ চাওক একবাৰ মানুহটো কেনে এনেকৈ থাকে গাইছ পুৰা বডি চডি গাইছ শ্লিম ফিগাৰ গাইছ এই চাওক ফটো উঠি মিলিব না গাইছ মালিকান পাই না গাইছ এইটো মালিক এইফালে মিউজিচিয়ান আহি অলপ বাদ্যযন্ত্ৰ তৈয়াৰ কৰি আছে আৰু অলপ দেৰি হ'ব অলপমান ধৈৰ্য ধৰক আপোনালোকে গাইছ ফাইনেলি গায়ক আহিল তো গান মাৰি আছে তো আমি ইফালে ভোট খাই আছোঁ চাওক প্ৰথম গান মাৰিছে যাম অলপ আমি এনজয় কৰিম তো গাইছ এয়া মঞ্চত উঠিছে গায়ক প্ৰগ্ৰেম চলি আছে গাইছ চাওক প্ৰগ্ৰেম চলি আছে মই আগত দেখাই দিম বহুতে ভাল লাগে মানুহকে গৰমে চাওক শুনা কৰি লৈছোঁ গাইছ তো আৰু দেখুৱাই আছোঁ চাই দিয়ক একো শুনি নাপায় গাইছ অনুষ্ঠান শেষ অনুষ্ঠান শেষ মায়াবিনী আছে তো গাইছ মায়াবিনী বহুত এনজয় কৰিলোঁ গাইছ বহুত বেছি এনজয় হ'ল গাইছ আপোনালোকে ইমান যুঁজিছে তো গাইছ প্ৰগ্ৰেম শেষ চাওক প্ৰগ্ৰেম শেষ তো এতিয়া ঘৰত যাব লাগে গাইছ মাছ চাত বিঙি অৱস্থা নহয় হৈছে কিবা খাবি নেকি